নমস্কাৰ সকলোকে কি খবৰ সব ঠিকে চলিছেনে মই মেডামজি আৰু ভণ্টি তিনজনীয়ে এই বছৰ ষৰখন বিহু উৰুৱা চাবলৈ গৈছো আপোনালোকে ভাবিছে চাগে ন এতিয়ালৈকে বিহু খতম হোৱাই নাই নে মানে ইয়াত ধৰ্ম হুঁচৰি চলি আছিলে সেইটো কাৰণে বিহু এতিয়ালৈকে আছে আহি পায়ে গাড়ীৰ পৰা নমাই নাছিলো ল'ৰা এটা মাত দিছেহি মোৰ ভিডিঅ' চাই বোলে এনেকে যদি অচিনাকি জেগাবোৰত কোনোবা ভিডিঅ' চাওঁ বুলি কয় নহয় মোৰ বৰ ভাল লাগে গাঁওখনৰ নামটো কোৱাই নাই নহয় ন গাঁওখন হ'ল মিহলি এইটো পেঙেৰি সাইডত আছে ময়ো পিছে আগতে ইয়ালৈ আহি পোৱাই নাই এবাৰেই প্ৰথম বাকী ইয়াত দাদাহঁতকো লগ পালো তাহাঁতে আগদিনাখনে অহা তো ৰাস্তাতে গোটেইখিনিয়ে লগ হৈ মিলি বিহু খোলালে আহিলো বিহু উৰুৱাত গাঁৱৰ ডেকাসকলে আলহী ছোৱালীসকলক নচুৱায় আৰু আলহী ডেকাসকলে গাঁৱৰ ছোৱালীসকলক নচুৱায় তো আমাৰ এইকেইজনী অলপ পলাই পলাই আছিলেগে শেষত পালেগে মছলাটো এয়া আলহী ডেকাসকলে এনেদৰে চাকচনি মাৰি লৈ গাঁৱৰ ছোৱালীসকলক নচুৱায় অলপ দেৰি ফূৰ্তি কৰি শেষত গোটেই গাঁৱৰ ডেকা জীয়ৰীসকলে এনেদৰে গাই বাই নামঘৰলৈ যায় আৰু নামঘৰত সেৱা লৈ নিজা ঘৰা ঘৰি গুচি যায় আমি পিছে নামঘৰলৈকে নাযাওঁ ৰাস্তাতে ৰখি থাকিম মেইন কথাটো কোৱাই নাই নহয় আমি যে গোটেইখিনি ইয়াত লগ খাইছোহি সেইটো কিন্তু কোনো কোইনচিডেন্স নহয় এইটো আমাৰ প্লেনিং হে মানে আজি আমাৰ মামাৰ ল'ৰাটোৱে বিয়া পাতিব তো কইনা ইয়াৰে হয় তো সেইটো কাৰণে আমি ইয়াত ৰখি আছো এয়া কইনা উঠিলেই এতিয়া আৰু ডাইৰেক্ট ঘৰতে গাড়ী ৰখিব গোটেই ৰাস্তাটো ইমানে ফূৰ্তি কৰি আহিলো আমাৰ তাই পুৰা চখ হৈ গ'ল মই বোলো দাদাৰ বিয়া ফূৰ্তি নকৰিম নে বাৰু গাঁৱত সোমাবলৈ পালো কি নেপালো লগৰবোৰে পুৰা বাট বেটা লাগিয়ে গ'ল কেনেকুৱা দুখ লগা গীত ধৰিছে দেখিছে ছোৱালী মানে কন্দুৱাহে এৰিব লগৰবোৰে কিছু ফূৰ্তি কৰিলে কিন্তু দেই বেটাৰ প্ৰশ্ন চোৱা বাম ভৰি দিয়া নে হোম ভৰি দিয়া বোলে এফালে সি বিয়া পাতিছে বাৰু ভিডিঅ'টোৰ জৰিয়তে দুইটাকে শুভেচ্ছাটো দিলো ভালে কুশলে থাকিবি সদায় কাজিয়া পেচাল নালাগিবি বাকী কাহিনীটো ইমানখিনিতে সামৰিছো আমি সোনকালে ভাত চাত খাই মেলি ঘৰলৈকে যাব লাগে কাইলৈ আকৌ ডিউটিও আছে নহয়